আমি আহি ফাইনেলি পাই গ'লো দিচাংমুখ। তো আজি ইয়ালৈ অহা প্লেন আছিলে। নমস্কাৰ। তো আচলতে কথাটো এনেকুৱা হ'ল যে বাইকখন কিনিলোঁ আৰু বাইকখন অকণমান ঘূৰাইছোঁ এইকেইদিন, আৰু এটা হেলমেট বহুত দৰকাৰ হৈছিলে, কাৰণ যিহেতু নতুন বাইক এটা নতুন হেলমেট হ'লে ভাল লাগে। আৰু হেলমেট এটা আছে, হেলমেটটো হৈছে এইটো, আৰু এই যোনটো হেলমেট বহুত বছৰ হ'ল আৰু বহুত পাতলা হয়, গোটেইখন দাগ চাগ লাগি এটাই। সেইকাৰণে ভাবিছোঁ আজি নতুন ভাল হেলমেট চাই থৈ আহিছিলোঁ, কিন্তু মানে এতিয়া বুক কৰি দিবলৈ কৈছোঁ, মানে থৈ দিবলৈ কৈছিলোঁ। এতিয়া আছে নাই ভালকৈ ধুনীয়াকৈ চাবলৈকে লাগিব। আৰু এযোৰ গ্ল'ভছ দৰকাৰ হৈছে, কাৰণ ঠাণ্ডা দিন যিহেতু য'ত ত'তকৈ যাবলগীয়াও হয় কেতিয়াবা, তো গ্ল'ভছযোৰ হ'লে অকণমান ভাল হয়। আৰু বহুত ধুনীয়া ধুনীয়া হেলমেট আহিছে, কম দামত ভিতৰত বহুত গ্ৰাফিক্স ধুনীয়া, বহুত ভাল গ্ৰাফিক্সৰ হেলমেট কিছুমান আহিছে, বহুত ছেফটি হয়। তো সেইবুলি আজি ওলালোঁ শিৱসাগৰলৈ। আৰু আপোনালোকে মোৰ বাইকৰ ভিডিঅ'ত দেখিছিলে দোকানখন মানে কেনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া হেলমেট, তো আপোনালোকে দেখিছিলে। তো আপোনালোকক দেখুৱাম ধুনীয়াকৈ দোকানখনত কেনেকুৱা ধৰণৰ কি আহে, কেনেকুৱা জেকেট আহিছে, কি গাৰ্ড, চব ধুনীয়াকৈ দেখুৱাম। আৰু এডোখৰ ঠাইলৈ আৰু এডোখৰ ঠাইলৈ যাম বুলি ভাবিছোঁ একেলগে, আৰু আমি টোটেল 4টা যাম। তো আপোনালোকে গম পায় কোন কোন যাম আৰু কি দেখুৱাবলৈ আছে আপোনালোকক। তো ভালকৈ ধুনীয়াকৈ আপোনালোকে গম পাবই। তো তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। এতিয়া ওলাই মেলি পৰা ৰেডি হৈ আছোঁ, 10:30 বাজি গৈছে। তো এতিয়া লাহে লাহে গৈ থাকিম। আহি পাই গ'লোহি এখন হেলমেটৰ দোকান। তো এতিয়া ভিতৰত সোমাই যাওঁ ধুনীয়াকৈ, কি কি হেলমেট আছে ভালকৈ চাই লওঁ। ইয়াত হেলমেট চালোঁ, কিন্তু একো পচন্দ নহ'ল। এতিয়া আকৌ নতুন এখনলৈ যাম। তো তাত গৈ চাওঁগৈ কি হয়, দাম কেনেকুৱা কি হয়। খালি চাই গৈছিলোঁ, এইবাৰ আহিবলৈ চাই গৈছিলোঁ ধুনীয়াকৈ। আৰু এইফালে আমাৰ ছাৰৰ হেলমেট দিছে ন। তো এতিয়া গৈ থাকোঁ ইখনলৈ লাহে লাহে ধুনীয়াকৈ। আমি আৰু এখন দোকান আহি পাই গ'লোহি। এতিয়া গোটেইকেইটা ইয়াতে আছে। এতিয়া বাইক ছাৰ্ভিচিং কৰিবলৈ আহিছিলে আমাৰ ছাৰে, বাইক ছাৰ্ভিচিং। এইফালে পিছফালে গোটেই হেলমেটৰ, এতিয়া ধুনীয়াকৈ সোমাই যাম। এই বেগ কি চালিয়া চালিয়া হেলমেট, মই দেখি পাগল হৈ গৈছোঁ। এনেকুৱা মজা মজা হেলমেট আছে নহয়, আপোনালোকে চাওক মুঠতে হেলমেটবিলাক। কিন্তু দামো আকৌ বহুত ধুনীয়া ধুনীয়া হেলমেট। ইমান দাম ন, অকণমান দাম কমাবলৈ ক'লেও নকমায়, কিন্তু মানে হেলমেট পূৰা ভিতৰতো মজা ছেফটি দিব। তো আপোনালোকে চাই লওক। এইটো হেলমেট চাইছোঁ, কিন্তু দামটো মজা হেলমেটটোৰ। দাম কিমান লিখা আছে, ক'ত গ'ল এইটো? 2000ৰ ওপৰত দাম হেলমেট। চাওঁ আৰু অকণমান যদি অলপ কম দামী পাওঁ তেতিয়া ল'ম আৰু ভাল হেলমেট এটা। কিন্তু হেলমেটটো মজা, ভিতৰত আকৌ বহুত কোমল হৈ আছে পূৰা। চাইলি এইটো লৈ ল'লোঁ। এইটো ষ্টুটছ, একদম মানে মজা, ভিতৰখন মজা, পূৰা একদম বতাহ নোসোমায়, পূৰা ধুনীয়া মজা হেলমেট এটা লৈছোঁ। আৰু এটাই লৈছোঁ, আৰু কিমান দিন যায় ভালকৈ চাওঁ। এইটো লৈ ল'লোঁ। কমেণ্টত জনাওক কেনেকুৱা লাগিছে, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাওক। আৰু ইয়াত ডাবল ভাইজাৰ আছে এখন এখন। তো এতিয়া ৰৈ আছোঁ ইয়াত, দোকানতে কাম চলি আছে পূৰা। মই 2টা বাজিলে, আৰু এইটোৱে বাইকৰ কাম হোৱাই নাই। 2টা বাজিলে, ভোক লাগিছে আৰু এফালে যাবলগীয়া আছে। তো কিমান দেৰি হয় আৰু চাই থাকোঁ, চাই আছোঁ আৰু ৰৈ আছোঁ। এতিয়া ইহে গম পায় কিমান দেৰি লাগিব। আৰু 1 ঘণ্টামান ধৰক, আৰু 1 ঘণ্টা। বাইকৰ কাম খুলিছে মেলিছে, কি কৰি আছে মানে খুলি অৱস্থা নাই। এতিয়া কিমান দেৰি হয় হ'ব, আৰু এইফালে এটা কাম লগাই আছে। তো আমাৰ এতিয়া চব কাম সম্পূৰ্ণ হৈ গ'ল। এইফালে এইখন দোকান, তো ইয়াতে চবেই ছাৰ্ভিচিং যি আছে, যাৰ যি আছিলে চব পালে। তো এতিয়া এখন নতুন জেগালৈ যাম, নদীৰ পাৰলৈ। আপোনালোকক দেখুৱাম ধুনীয়াকৈ। তো একেবাৰে নদীৰ পাৰত লগ পাম।
পাই গ'লো দিচাংমুখ। তো আজি ইয়ালৈ অহা প্লেন আছিলে, খালি ইহঁতৰ এইবোৰ বাইকৰ কিবা কিবি কাম চলি থাকোঁতে বহুত দেৰি হৈ গ'ল। আৰু আপোনালোকে মোক পিছফালে চাই লওক, আৰু এইফালে ধুনীয়াকৈ পাৰ হ'ব পৰা ৰাস্তা এইফালে, কিন্তু এতিয়া নাযাওঁ যিহেতু অকণমান সময়ো হ'ল আৰু বহুত ভোকো লাগিছে। তো কেনেকুৱা আজি? এই মজা, আমাৰ ইমান ঘৰৰ ওচৰতে তেওঁ আমি আহোৱে থাকোঁ, ভালেই লাগি থাকে, আহিয়ে থাকোঁ, ভালেই লাগি থাকে। তো যিহেতু এতিয়া লাহে লাহে পিকনিকৰ সময় হৈছে, তো আপোনালোক আহক, আহিব পাৰে, বহুত পিকনিক ধুনীয়া ঠাই পুৰা মানে খাব পাৰে। তো এইফালে দলং বান্ধি দিছে, তো দলং পাৰ হৈ পেলাই আপোনালোকে ধুনীয়াকৈ যাব পাৰে তাত। তো আজি ইয়ালৈকে আহিছিলোঁ। লাহে লাহে গৈ থাকোঁ ধুনীয়াকৈ। তো ভোক লাগিছে, 4টা বাজিব হ'ল। তো কিবা এটা খাই সোনকালে ঘৰ যাম। তো আপোনালোক আহিব ইয়াত, এতিয়া পিকনিকৰ ছিজন যিহেতু, তো ধুনীয়া ইয়াত এৰেঞ্জমেণ্ট কৰিছে লাহে লাহে, আৰু বহুত কামো এতিয়া লাগি আছে। তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'লৈ। বাই বাই।